हेलो फ्रेंड्स आमार चेनेलले आपनालोকক स्वागतम। আজি मैं शेयर कर लैसो एटा इजी और टेस्टी ब्रेड पकोड़ा रेसिपी। इतना आहकचोन चाओ यार कारण आमाक कि लागिब। इयात मैं 4 पिस ब्रेड लैसो, एटा डांगर पियाज चप कर लैसो, अलपमान मान धनिया लैसो, मिहिके काटि लैसो। मैं ब्रेड केइखन 3 कोणियाके काटि लैसो। यार काखकेटा आपनालोके इच्छा करिले काटि दिब पारे, मैं काटि लोৱা নাই। तार पिছত लैसो एबाटितকৈ अलप कम बेसन আৰু এটা ডাঙৰ আলু মিহিকে চপ কৰি লৈছো। মান ধনিয়াখিনি কলোৱে। এয়া লৈছো 1 টেবুলস্পুন মান আদা নহৰু পেষ্ট। এতিয়া এটা মিক্সিং বাউলত মই বেসনখিনি প্ৰথমে দি দিছো। তাৰ পিছত আলুখিনিও দি দিছো। यार पिছত दिसो पियाजखिनि, मान धनियाखिनिও দি দিছো আৰু লগতে আদা নহৰু পেষ্টটো দি দিছো। তাৰ পিছত দিছো সোৱাদ অনুসাৰে নিমখ, আধা টিস্পুন মান হালধি পাউডাৰ, অকণমান কাশ্মীৰী মিৰ্চ ৰেড চিলি পাউডাৰ। এতিয়া গোটেইখিনি পানী দি পেষ্ট কৰি ল'ব আৰু ইয়াতে ব্ৰেডখিনি ভালদৰে লেটিয়াই পেন এখনত তেল গৰম কৰি চাৰিফালে ভালদৰে দি আপোনালোকে এনেদৰে ভাজিব। চাব যাতে তেলখিনি অলপমান গৰম হয়, নহ'লে ক্ৰিস্পি নহ'ব, ব্ৰেড পিচ মানে মচমচীয়া নহ'ব। সেইকাৰণে তেলখিনি অলপমান গৰম হ'ব লাগিব। আপোনালোকে জুই ফ্লেমটো, গেছৰ ফ্লেমটো মিডিয়ামৰ পৰা হাই মাজত ৰাখিব, তাতকৈ কমাই নিদিব। ইয়াৰ চাওকচোন ব্ৰেডখন এনেকৈ অলপমান ৰঙচুৱা হ'লে আপোনালোকে নমাই দিব, গম পাবই। এতিয়া মই এনেদৰে বাকি কেইপিচ ব্ৰেডো ভাজি লৈছো। এয়া এনেদৰে আমাৰ ব্ৰেড পকৰা ৰেডি হৈ গ'ল। ধন্যবাদ।